আৰু ৰিংটো লৈছো মানে কি এৰি যাম নেকি তোমাক ধুনীয়া লাগিছে ন ইয়া বহুত ধুনীয়া তোমাতকে ধুনীয়া নে সেইটো নহয় বাৰু মোতকে ধুনীয়া সেইটো হয় হৈ গ'ল এতিয়া কক সুবালা নে গিলিলা গিলি দিলো কক কথাটো গিলিম এতিয়া হজম কৰিম জলদি কক এনেকৈ ভাত নাখায় নহয় আপুনি এতিয়া সেইবোৰ ক'ব নে আপুনি মোক কথাটো ক'ব কথাটো কেনেকৈ আৰম্ভ কৰো সেইটোৱেতো ভাবি পোৱা নাই মুখেৰে মুখেৰেতো কম কিন্তু মই ডক্টৰ হ'ব লাগিব যেন লাগিছে মানে তোমাৰ যিটো বেমাৰ হৈছে সেইটোৰ ইলাজ মোৰ ওচৰত আছে তুমি আকৌ ট্ৰিটমেণ্ট কৰিবলৈ কেতিয়াবা ল'লা ৰবা ডিপিখনটো দেখাই পাইছা ডিপিখন এনেকুৱা লাগিছে যেন চিনি পাওঁ বাট মই একজেক্টলি ক'ব পৰা নাই যেন কোন হয় একদমেই ধৰিব পৰা নাই ন একদম নাই পৰা ভানুস্মিতা তালুকদাৰক মনত আছে ভানুস মাকো কলো দেউতাকো কলো দাদাকো কলো আৰু মোৰ সেই কুকুৰটোকো কৈছো কোন কুকুৰ আৰে মোৰ কুকুৰটো আকৌ পথাৰত লগ কৰিব গৈছিলো জানো অভদ্ৰটো গোটেই মানুহৰ মাজত পথাৰত মোক চুমা খাব আহে আৰু আমি মানে তুমি মোক বিয়াৰ প্ৰপ'জেল দিছা নেকি বিয়াৰ প্ৰপ'জেলো বেলেগকৈ দিয়ে বুলি মই আজিহে গম পালো তে এইটো কি কৰি আছিলা তেতিয়াহ'লে প্ৰপ'জেল আমি এবাৰে দিওঁ ফাৰ্ষ্ট এণ্ড লাষ্ট তুমি ভালকে ৰিপিট কৰাচোন কথাটো মই ভালকে শুনা নাপালো সিংগল বুলি চিঞৰি থকা ল'ৰাবোৰ তোমালোকে চিন্তা নকৰিবা কাৰণ তোমালোকৰ ভাগ্যত ধুনীয়া ধুনীয়া বোৱাৰী আছে মানে সব ল'ৰা একেই নেকি প্ৰথমতে ফ্ৰেণ্ডশ্বিপ কৰে আৰু তাৰপিছত চান্স লৈ পেলাই আই লাভ ইউ কৈ দিয়ে ৰাইট তুমিও তেনেকুৱাই হ'লা তাৰমানে মোক তুমি তেনেকৈ কিয় ভাবিছা মই জাষ্ট মই ভাল পাইছো চিম্পলি আৰু তোমাক কৈছো কথাটো তাত বেয়া ইণ্টেনশ্যন একো নাই